Hi viewers, welcome back to my YouTube channel. So viewers, আজিৰ ভিডিঅ'ৰ মাধ্যমত সমাৰ্থক শব্দৰ বিষয়ে আলোচনা কৰিম। So বলা ভিডিঅ'টো আমি আৰম্ভ কৰো। সমাৰ্থক শব্দ জানিবলৈ হলে প্ৰথমে সমাৰ্থক শব্দ মানে কি এইটো জানিব লাগিব। So বলা ক নম্বৰ সমাৰ্থক শব্দ কাক বোলে? উত্তৰ কোনো ভাষাত এটা শব্দৰ বিপৰীতে একে ভাব বা অৰ্থ বুজোৱা যিবোৰ শব্দ থাকে তাকে সমাৰ্থক শব্দ বোলে। আৰু এবাৰ কৈ আছো সমাৰ্থক শব্দ কাক বোলে? উত্তৰ কোনো ভাষাত এটা শব্দৰ বিপৰীতে একে ভাব বা অৰ্থ বুজোৱা যিবোৰ শব্দ থাকে তাকে সমাৰ্থক শব্দ বোলে। সিম্পল এটা উদাহৰণ দি বুজাই আছো যেনে ঘৰ। ঘৰক আমি ভৱন বুলি কওঁ, গৃহ বুলিও কওঁ, আলো বুলিও কওঁ। এই ভৱন, গৃহ, আলয় এই তিনিটা শব্দকে আমি ঘৰ বুলিয়ে কওঁ। এই একে অৰ্থ বুজোৱা শব্দকে সমাৰ্থক শব্দ বোলে। তলত সমাৰ্থক শব্দবিলাক দিয়া হ'ল যেনে আনন্দ। আনন্দৰ সমাৰ্থক শব্দ হ'ল হৰিশ, সন্তোষ। আপোন। আপোনৰ সমাৰ্থক শব্দ হ'ল নিজ, আত্মীয়। বন্ধু, মিত্ৰ, বান্ধৱ। প্ৰকাণ্ড, বৃহৎ, অতিশয় ডাঙৰ। চিত্ৰ, ছবি। দুখ, বেদনা, শোক। অগ্নি, জুই, পাবক। ইচ্ছা, অভিলাষ, অনুৰাগ। কৰুণা, কৃপা, দয়া। কপাল, ভাগ্য। গভীৰ, দ। ঘৰ, ভৱন, গৃহ। চকু, অক্ষি, নয়ন। ধুনীয়া, সুন্দৰ, শোভনী। নিৰাশ, আশাহীন, হতাশ। সাহসী, নিৰ্ভীক আৰু ভয়হীন। দৈনিক, সদায়, নিত। ধৰণী, ধৰা, পৃথিৱী। ৰজা, নৰপতি, সম্ৰাট। নিশা, ৰাতি, যামিনী। সম্পদ, ধন, সম্পত্তি। হস্তি, হাতী, গছ। আকাশ, গগন, শূন্য। দিন, দিবা, দিৱস। সূৰ্য, বেলি, ৰবি। মেঘ, ডাৱৰ, জলধৰ। বতাহ, বায়ু, পৱন। এই গোটেইখিনি সমাৰ্থক শব্দবিলাক তোমালোকে কিন্তু মুখস্থ কৰি ৰাখিব। কাৰণ SLC পৰীক্ষাত বেছিভাগে এই শব্দবিলাকে আহি থাকে। আৰু মই ইম্পৰ্টেণ্ট বিলাকে দিছো কিন্তু তোমালোকে এইবিলাকে পঢ়িব। এইবিলাকৰ ভিতৰত 100% SLC পৰীক্ষাত হোৱাৰ সম্ভৱ আছে। সো তোমালোকে যদি আজিৰ ভিডিঅ'টো ভাল লাগে তেনেহলে লাইক, কমেন্ট, শেয়াৰ কৰিব আৰু নতুন নতুন ভিডিঅ'ৰ আপডেট পোৱাৰ কাৰণে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব।